তাতো বসুদেৱ আৰু দৈৱকীও আছে। বসুদেৱ আৰু দৈৱকীয়ে যেতিয়াই গোকুলৰ পৰা নন্দ অহাৰ বাতৰি পাইছে, বসুদেৱৰ মনত নানান ধৰণৰ উৎকণ্ঠ সৃষ্টি হৈছে। তেওঁ মনত আছে যে তেওঁ নিজৰ পুত্ৰটোক বসুদেৱৰ তেওঁ নিজেই কোলাত লৈ নন্দৰ গৃহত তেওঁ থৈ আহিছে। নন্দও নাজানে, যশোদেও নাজানে, কোনেও নাজানে। এতিয়া সেই পুত্ৰটোক মাৰিবৰ কাৰণে কংসই দৈত্য দানৱ ৰাক্ষস সমস্ততে এতিয়া তেওঁ মেলি দিছে। আৰু এনেকুৱা এটা সময়ত নন্দ আহি তেওঁৰ ওচৰত হাজিৰ হোৱাত মনত কেনেকুৱা কিছু ভাৱনা আহিব। আৰু তাতে তেওঁৰ যিটো সপ্তম পুত্ৰ দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিবৰ কাৰণে থিতাপি লৈছিল, কালে তেওঁক দৈৱকীৰ গৰ্ভৰ পৰা যোগমায়া বলেৰে নি ৰোহিণীৰ গৰ্ভত, তেওঁৰ প্ৰথমা পত্নীৰ গৰ্ভত তেওঁ স্থাপিত কৰাই দিলে। আৰু সেই পুত্ৰ বসুদেৱে জানে যে সেইটা মোৰেই পুত্ৰ। ৰোহিণী বসুদেৱৰ পত্নী যেতিয়া, এতিয়া সেই বলোৰাম নন্দৰ আশ্ৰয়তে সিও এতিয়া ডাঙৰ দীঘল হ'বলৈ উপক্ৰম কৰিছে। বহুদিনৰ মূৰত যেতিয়া নন্দক মথুৰাত দেখা পোৱাৰ পিছত তেওঁ অতি উৎকণ্ঠিত হৈ সেই বসুদেৱে নন্দক দেখা কৰিবলৈ আগবাঢ়ি আহিল। এই বৰ্ণনাটো দিছে, দূৰতে দেখিয়া নন্দে উঠি গাঁও চালি, প্ৰাণমিত্ৰ বুলিয়া ধৰিলা আঁকোৱালি। প্ৰাণৰ মিত্ৰ বুলি আঁকোৱালি ধৰিলে। তাৰপিছত আনন্দত চকুৰ পানীৰে এক বিবৰ্ণপ্ৰায় অৱস্থা, বৰ্ণনাহীন এক অৱস্থা দুইজনৰ মাজত হৈছে। আপোনো আসনে নিয়া বখাইলা সাদৰে। নন্দক যশোদাই নিজৰ আসনত নি আদৰ সাদৰ কৰি বহুৱালে। তাৰপিছত কুশল মংগলৰ কথা সুধিবৰ কাৰণে প্ৰযত্ন কৰি কৈছে যে পুছিলা কুশল কথা কৰি শতকাৰ, বসুদেৱ কুশল কহিলা আপোনাৰ। বসুদেৱেও নিজৰ কুশলৰ মংগলৰ সমস্ত কথা আৰু নন্দয়ো সমস্ত দুখ দুৰ্দশাৰ কথা বা মংগল সুমংগলৰ সমস্ত বতৰা দুইজনৰ মাজত ভাগ বতৰা কৰিছে। আহকচোন কেনেদৰে এই ভাগ বতৰা আগবাঢ়িছে আমি পদৰ মাজত বিচাৰোঁ। কৃষ্ণ নন্দটো পচিলা পাছে যিহৰ কাহিনী উপজিল শুনিল তোমাৰ পুত্ৰ কিনো মোৰ আনন্দ মিলিল মহা সুখ, বিদ্ৰকালে সখী দেখিলা পুত্ৰ মুখ। আৰু পুত্ৰ হৈবে আশা মনতো নাছিল, আচম্বিতে নিধিহেন হাততে মিলিল। কিনো ভাগ্যই আজি দৰ্শন ভইল ইষ্ট, প্ৰিয়লা পত পৰে নাহি মহা কৃষ্ণ বিষ্ট। গুৰুসকল, বসুদেৱৰ মনত কিমান এক আৱেগপূৰ্ণ বিহ্বল অৱস্থা এটা আহিছে চাওক। তেওঁ নিজে জানে
যে নন্দৰ গৃহত থৈ অহা পুত্ৰটো তেওঁৰ নিজৰে, কিন্তু তেওঁ এই মুহূৰ্তত তেওঁ কাকো ক'ব নোৱাৰে। সেই এজন যে বসুদেৱ দৈৱকীৰ পুত্ৰ হয় তেওঁ ক'ব নোৱাৰে, যাৰ বিনিময়ত এতিয়া তেওঁ নন্দক সুধিব লগা হৈছে। ঘৰৰ কুশল মংগলৰ কথা সোধাৰ চলেৰে তেওঁক অৱগত কৰিছে যে মই অহু কাণে শুনিলোঁ তোমাৰ বোলে এজন পুত্ৰ জন্ম হৈছে। আৰু এই কথা শুনি মোৰ মন ইমান আনন্দিত হৈছে, মই ইমান সুখ পাইছোঁ। মই ভবাই নাছিলোঁ যে বৃদ্ধকালত তুমি যে এনেদৰে পুত্ৰৰ মুখ যে দেখা পাবা। মনত আশা বাদেই দিছিলোঁ তুমি জীৱনত আৰু পুত্ৰ মুখ দেখা নাপাবা। এইকাৰণে তোমাৰ কাৰণে মাজে মাজে মই বৰ দুখ কৰিছিলোঁ। কিন্তু বিধিৰ কি ব্যৱস্থা চাওক, আচম্বিতে তোমাৰ কোলাত এটা পুত্ৰ আনি ভগৱন্তে কৃপা কৰিলে। গতিকে ইয়াতকৈ আৰু মহা আনন্দৰ কথা কি থাকিব পাৰে। সেইকাৰণে কৈছে কিনো ভাগ্য আজি দৰ্শন ভৈলো ইষ্ট, প্ৰিয় আলাপত পৰে নাহি মহামিষ্ট। আজি এনেকুৱা এক মহাভাগ্য হৈছে আমাৰ। প্ৰিয় মিত্ৰক আজি মই লগ পালোঁ। কিমান দিন মই মিত্ৰৰ যিটো অনুভৱ সেই অনুভৱটো কৰিব পৰা নাই। দুষ্ট কংসৰ আশ্ৰয়ত থাকি যিমান নিকাৰ ভুঞ্জিলোঁ, গতিকে কোনো সৎ আৰু সাধুৰ সংগ মই পোৱা নাই। তাতে তুমি মহামিত্ৰ, তোমাৰ লগত মই আলাপ কৰাত যিমান এক মধুময় অনুভৱ হয়, এই অনুভৱ আৰু ক'তো পোৱা নাযায়। গতিকে পৰম সৌভাগ্যৰ কাৰণে মই আজি তোমাক লগ পালোঁ। আৰু তোমাৰো যে পুত্ৰ জন্ম হ'ল এই কথাটো শুনি সঁচাকৈ মই বৰ পুলকিত হৈছোঁ। এনেদৰে বসুদেৱে নন্দক সম্বোধন কৰি কৈছে। চাওক গুৰুসকল, পৰিস্থিতিৰ দাস আমি সকলো। যদিও সত্যটো আমি সকলোৱে জানো, কিন্তু নিৰ্দিষ্ট সময় নোহোৱালৈকে আমি কেতিয়াও সত্যটো প্ৰকাশ কৰাটো উচিত নহ'ব। সেই সত্যই যদি কাৰোবাৰ অন্তৰত নানা ধৰণৰ খেলি মেলি লগাব পাৰে, সেই সত্যটোক নিজৰ হৃদয়তে হেঁচা মাৰি ৰাখি সমস্তকে সেই মহা সংকটৰ পৰা মুক্ত কৰে ৰখাই ভাল। আজি এই কথাখিনি কওঁতে বসুদেৱৰ মনত কেনেকুৱা এক মহা সন্তাপ জন্ম হৈছে আনে কিন্তু বুজিব নোৱাৰে। স্বয়ং নন্দয়ো উপলব্ধি কৰিব পৰা নাই যে এইজন যে মোৰ পুত্ৰ যে নহয় এই কথাটোহে সত্য, কিন্তু কাৰ পুত্ৰ হ'ব পাৰে এই নিৰ্ণয়টো এই মুহূৰ্তলৈকে তেওঁ কৰিব পৰা নাই। যে সেই পুত্ৰজন বসুদেৱৰে যে পুত্ৰ হয়, ঘূৰ্ণাক্ষয়ো তেওঁ এই সময়ত জনাৰ কোনো উপায় নাই। সেইকাৰণে বসুদেৱে যদিও তোমাৰ পুত্ৰ বুলি কৈছে, তেওঁ তাক নীৰৱে মানি লোৱাৰ বাহিৰে তেওঁৰ যেন ক'ব লগা একোৱে নাই। এনেকুৱা এক মহাপৰিৱেশ চলি আছে। কৃষ্ণ ৰামে কিন্তু বহুদৰ নাহি এক ঠাই অবিহৰাও এখনে বিষম দেৱতী সুন্দৰ বেগত যেন উটি যায় জাজি নিমিষতে অন্তৰে পানীৰ বেগ বাজি সেই নয় জানা বান্ধৱৰ সমাগমে কুশলে কি আছয় পুত্ৰ ৰাম অসমে কিবা বলাই বোলে বাপ তোমাক নজানি পুত্ৰ বুলি তোলা কিবা তোৰা দুয়ো
প্ৰাণী অয় ৰামে পুত্ৰ ভাজ্যা বিষয় বিচামানি সুখ তা সম্বাৰ বিয়োগে অধিকে মিলৈ দুখ ৰামে কংসে মাৰিবে কমূৰ পুত্ৰ ছয় গুটি কুমৰন্ত্ৰে ত্ৰাসম্বাক প্ৰাণ যায় ফুটি কৃষ্ণ এতিয়া পুনৰ কৈছে বসুদেৱে যে তোমাৰ দৰে সুহৃদক লগ পোৱাটো মোৰ কাৰণে আজি কিমান সৌভাগ্যৰ কথা কিন্তু এই সুহৃদসকলক লগ পোৱাটো আমাৰ ওপৰত নিৰ্ভৰ নকৰে পৰম প্ৰভু ভগৱন্তহে জানে সেই সুহৃদসকলক ক'ত কেতিয়া কেনেকৈ লগালগি কৰি দিয়ে কিন্তু এটা কথাই ঠিক যে সুহৃদ বান্ধৱক সহজতে লগ পাই থকাটো সকলোৰে কাৰণে কেতিয়াও সম্ভৱ নহয় সেইকাৰণে কৈছে সুন্দৰ বেগত যেনে উঠি যায় জাজি নিমিষেক অন্তৰে পানীৰ বেগ বাজি এই সংসাৰত যি এটা নীতি চলি আছে সৃষ্টিৰ যি এটা বিধান চলি আছে সেই অনুসৰে কালৰ খুঁটত কাক কেতিয়া উটুৱাই নি ক'ত থৈ দিয়ে কোনেও ক'ব নোৱাৰে কাক কেতিয়া সংযোগ কৰাই দিয়ে কোনেও ক'ব নোৱাৰে গতিকে ঠিক তেনেদৰে বন্ধু বান্ধৱৰ সমাগমো হয় মই ভাবিব পৰা নাছিলোঁ যে তোমাক আজি এইটো ক্ষণত যে মই লগ পাম কাৰণ ইমান দিনতো মই কোনো বন্ধুক লগ পোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল এয়া কালৰ খুঁটত প্ৰভু ভগৱন্তই যেন কৃপা কৰিলে সেইকাৰণে এতিয়া সেইজনক ওচৰতে পাই সুধিছে এতিয়াতো তোমাৰ এটা পুত্ৰ জন্ম হ'ল এই কথাটো মই শুনিলোঁ কিন্তু মোৰো এজন পুত্ৰ তোমাৰ আশ্ৰয়তে আছে গতিকে তেওঁৰ খবৰ কোৱা যিজনক এতিয়া বলোৰাম বুলি সকলোৱে কৈছে সেই বলোৰামে ভুলতে তোমাকে পিতৃ বুলি মাতেনে কাৰণ তেওঁটোতো তোমাৰ সন্তান নহয় তুমি জানা ৰোহিণীটো তোমাৰ ভাৰ্যা নহয় সেইটো তুমিও জানা ৰোহিণী মোৰ ভাৰ্যা ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তানটি মোৰ সন্তান বুলি সকলোৱে জানে কিন্তু জগতে পৰিচয়টো এতিয়ালৈকে শুদ্ধ ৰূপত পোৱা নাই কিন্তু প্ৰকৃততে সেইজন পুত্ৰ এতিয়া তোমাৰ ওচৰত আছে তুমি তেওঁৰ খবৰ কোৱা তোমাক পিতৃ বুলি যদি মাতে তেতিয়াহ'লে মোক আৰু পিতৃ বুলিনো কেতিয়াবা মোক সম্বোধন কৰিবনে এনেকুৱা এক মনত তেওঁৰ এটা ভাৱনা আহিছে কাৰণ বলোৰামেতো নাজানে তেওঁ পিতৃ কোন জন্ম হোৱাৰ পৰা যাক দেখিছে তাকহে তেওঁ পিতৃ বুলি জ্ঞান কৰিব পাৰে গতিকে বলোৰামে ভুলতে তোমাক পিতৃ বুলি যদি কৈছে তাকো কোৱা মই জানিবৰ কাৰণে উৎসুক হৈছোঁ সেইকাৰণে তেওঁ আৰু কৈছে মোৰতো এতিয়া পুত্ৰ বুলিবলৈ কোনো নাই 6টা সন্তান জন্ম হ'ল চকুৰ আগতে কংসই মাৰি পেলালে যিটো সন্তান এতিয়া মই মোৰ বুলি ক'বৰ কাৰণে মোৰ অধিকাৰত নাই কাৰণ তেওঁ ৰোহিণীৰ গৰ্ভত জন্ম হ'ল যদিও দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তানটো ৰোহিণীৰ গৰ্ভলৈ কেনেকৈ গ'ল সিও এটা ডাঙৰ প্ৰশ্ন জগতক বুজাব নোৱাৰোঁ আৰু এনেকুৱা এটা ভাৱনা আহি গ'ল যে যশোদাৰ 7ম সন্তানটোক কিবা প্ৰকাৰে যদি তালৈ লৈ গৈছে কোনে লৈ গৈছিল তাকো বিশ্বাসযোগ্য কোনো প্ৰমাণ জগতে স্বীকাৰ নকৰে গতিকে এইকাৰণে এতিয়া নানা ধৰণৰ প্ৰশ্ন আহি যায় যে বসুদেৱৰ পুত্ৰ বলোৰাম হয় নে নহয় লোক চকুত সুধু প্ৰশ্ন আহি যায় নন্দকে সকলোৱে বলোৰামৰ
পিতৃ বুলি হয়তো সন্দেহ কৰিব পাৰে। এনেকুৱা এক দুধুৰ মধুৰ পৰিৱেশ এটা চলি আছে, যিখিনি কথা এতিয়া তেওঁ ব্যক্ত কৰিছে। সুহিত বান্ধৱ বুলি সঁচা কথাটো কৈছে যে সেই বলোৰাম যে মোৰ পুত্ৰ হয়, গতিকে তেওঁ তোমাক পুত্ৰ বুলি যদি পিতৃ বুলি যদি মাতে, তেতিয়াহ'লে এইটো বিষয়ে মই অকণমান জানিব লাগে। এনেদৰে কৈছে যে পুত্ৰৰ কথা চিন্তা কৰিলেই মোৰ প্ৰাণ বোলে ফুটি যায়, মই দুখত এতিয়াও আতুৰ হৈ আছোঁ। এনেদৰে নিজৰ অন্তৰৰ বিলাপ তেওঁ বন্ধুৰ আগত, নন্দৰ আগত ব্যক্ত কৰি গৈ আছে। কৃষ্ণ।